Hey, what's up everyone? Welcome back to my channel. My name is Khanjan. আজি আমি কেইটামান কথা পাতিম ডায়েটৰ ওপৰত আৰু ডায়েটৰ ওপৰত আপোনালোকৰ বহুতৰে কিছুমান কোৱেশ্চন থাকে যে ডায়েট মানে বহুতৰে কিছুমান থিংকিং থাকে যে বয়েল খাব লাগে ডায়েট মানেই হৈছে বয়েল আৰু মোৰ তাতো তেনেকুৱা কোৱেশ্চন আহে আৰু সো সঁচা কি মিছা কি গোটেইখিনি আমি জানিব চেষ্টা কৰিম সো ভিডিঅ'টো আগলৈকে চাই দিয়ক ইয়াকে লৈ লেটছ গেট ষ্টাৰ্টেড সো মই যেতিয়াৰ পৰা বডি বিল্ডিং ষ্টাৰ্ট কৰিছোঁ বা আপোনালোকৰ এই জাৰ্ণিটোত আছোঁ ফিটনেছৰ জাৰ্ণিটোত আছোঁ তেতিয়াৰ পৰাই মই বহুত তাৰমানে কেনেকুৱা হয় যে ধৰক ক'ৰবাত মই খাব গৈছোঁ কোনোবা তাত নিমন্ত্ৰণ কৰিছে মই গৈছোঁ সো তেওঁলোকৰ এটা কুৱেশ্যন আহে যে খঞ্জন তুমিতো এইবিলাক খাদ্য নাখাৱা নোখোৱা বা কি বুলি কয় তোমাকতো বইল ফুড লাগিব সো মোৰ নিজৰ পৰা কওঁ যে মই কম্পিটিশ্যন খেলিছোঁ আৰু মই বইল নাখাওঁ মই চিকেনো বইল নাখাওঁ বা আপোনালোকৰ যিকোনো বস্তুৱে হওক মই বইল নাখাওঁ কেতিয়াও সেইটো নাভাবিব আৰু তাৰ লগতে মই কম্পিটিশ্যনৰ টাইমতো মই বইল খোৱা নাছিলোঁ আৰু মই যদি বইল খাওঁ তাৰে ভিতৰত দুটামান বস্তু আছে মই যিটো বইল খাওঁ তাৰ এটা হৈছে আপোনালোকৰ অ'টছটো মই বইল খাওঁ সেইটো বনাই খাওঁতে বইল খাওঁ আৰু লগতে কেতিয়াবা সুইট পটেটোটো খালে তেতিয়া মই বইল খাওঁ বেছিভাগ মই বেক বা তেনেকৈ অলপমান ষ্টাইলত বনাই খাওঁ আৰু মোৰ নিজৰ টেষ্টৰ কাৰণে এতিয়া কথা হৈছে কি কেইদিনমান আগতে মোৰ তাত এজন সৰু ল'ৰা 15-16 ইয়াৰ্ছমান হ'ব ল'ৰাজনৰ চ' তেওঁ আহিছে সি আহি মোক কি কৈছে যে খঞ্জন দা আপোনাৰ মোক ডায়েট এখন দিছে কোনোবা ট্ৰেইনাৰ এজনে দিছে আৰু সুধিছে যে মোক বইল চিকেন কিমান খাব লাগে মই বোলো 15-16 ইয়াৰ্ছৰ ল'ৰা এজন বইল চিকেন মোৰ নিজৰ ধাৰণাৰ পৰা কৈ আছোঁ কথাটো মোৰ মতে তেনেকৈ যে বইল খাব লাগিব তেনেকুৱা কোনো কথা নাই আৰু এইটো নাভাবিব যে ডায়েট মানে যে একেবাৰে টেষ্টলেছ খাদ্য সেইটো নহয় আপোনালোকৰ কিমান ৰেচিপি পোৱা যায় আপোনালোকে যদি অনলাইন ইউটিউবতে আপোনালোকে এইটো ভিডিঅ' চাই আছে ইউটিউবতে আপোনালোকে এতিয়া মাৰি চাওক হেলথি ৰেচিপি কিমান আছে আপোনালোকে এইটো নাভাবিব যে হেলথি বস্তু এটা টেষ্টি হ'ব নোৱাৰে বা হেলথি মানে আপোনালোকৰ বইল এই কনচেপ্টটো তাৰমানে নাজানো কেতিয়াৰ পৰা হৈছে বা কিয় হৈছে মই ধৰিব নোৱাৰোঁ যে যেনেকৈ ক'লোঁ যে মই যেতিয়া কওঁ যে মই কোনোবা ঘৰত গৈছোঁ বা কোনোবা কেতিয়াবা মই ৰেষ্টুৰেণ্টত মোক যদি কোনোবাই লগ পায় তেতিয়া মোক তাৰমানে সোধে যে ৰেষ্টুৰেণ্টত কি খাবা তুমি ইয়াতেতো বইল ফুড নাপায় আৰে ভাই বইল ফুড কিয় আৰু কি মই কি মোৰ নিজৰ এটা লাইফ নাই নেকি মই কি টেষ্টি ফুড খাব নোৱাৰোঁ নেকি ন' ডাউট ডায়েটটো আপোনালোকে সঠিকমতে কৰি থাকক আপোনালোকে মই আগৰ ভিডিঅ'ৰ লগত কৈছোঁ যে যিকোনো এটা আপোনালোকে চিট মিল এটা কৰিব পাৰে ৰেষ্টুৰেণ্টতে খাওক বা ঘৰত বনাই খাওক কিবা এটা মিল এটাক আপোনালোকে খাব পাৰে কিন্তু আপোনালোকে সেইটো নাভাবিব যে যিকোনো এটা মানে ডায়েট মানে হৈছে বইল খাব লাগিব বা আপোনালোকৰ বহুত টেষ্টি নোহোৱা একেবাৰে সোৱাদ নোহোৱা তেনেকুৱা খাদ্য খাব লাগিব চ' সেইটো নাভাবিব কাৰণ সেইটোৰ কাৰণে বহুত ডিম'টিভেট হয় যিবিলাক আপোনালোকৰ ৱেইট লছ কৰাই হওক বা আপোনালোকৰ এতিয়াতো মই এই ৰিচেণ্টলি যিটো কথা ক'লোঁ সৰু ল'ৰাজন 15-16 ইয়াৰ্ছমান হ'ব একদম থিন ল'ৰা হ'ব খুব বেছি হয় যদি 43-45 কেজিমানৰ ল'ৰা হ'ব বা তাতকৈও কম হ'ব পাৰে ভালকৈ গম নাপাওঁ কিন্তু তেওঁক কি হিচাপত এজন ট্ৰেইনাৰে বইল ফুড দিছে মই নিজে ভাবি নাপাওঁ কাৰণ 15-16 ইয়াৰ্ছ গ্ৰ'য়িং ষ্টেজ আৰু মই যদি কওঁ তোমালোকৰ যিবিলাকে মোৰ ভিডিঅ'টো চাই আছা 15-20 ইয়াৰ্ছ বা 18 ইয়াৰ্ছলৈকে তোমালোকে ইমান ডায়েটটো লিখিতভাৱে যে ডায়েট কিবা এটা লাগে সেইটো মনত নানিবা কাৰণ কি হয় মই যেতিয়া পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়া মোৰ তাত কোনো ডায়েট নাছিল ফাৰ্ষ্ট কথা কোনো ডায়েট নাছিল কিন্তু মই যিখিনি খাদ্য খাইছিলোঁ এটা লিমিটত খাওঁ আৰু যে ঘৰুৱা যিবিলাক খাদ্য আছে তোমালোকৰ ঘৰত যিয়ে নবনাও ভালকৈ খোৱা সেইখিনিয়ে তোমালোকৰ কাৰণে কাম দিব মই কোৱা নাই যে বাহিৰত গৈ ফাষ্ট ফুড খাইছা বা চিপছ খাইছা আইচক্ৰীম খাইছা সেইবিলাক নহয় সেইবিলাকো খোৱা মই মানা নকৰোঁ মই আজিলৈকে যিবিলাক মোৰ ক্লাইণ্ট আছে মই তেওঁলোকক কেতিয়াও নকওঁ যে জোৰ কৰি নকওঁ যে আপোনালোকে বইল খাওক সেইটো নহয় কাৰণ ডায়েট মানে বইল নহয় সেই কনচেপ্টটো আপোনালোকে মনত নানিব কাৰণ
সেইটোৰ কাৰণে মই যেনে কৈছোঁ যে সেই কনচেপ্টটোৰ কাৰণে বহুতে ৱেইট লছ প্ৰগ্ৰেম এৰি দিয়ে, তাৰপিছত বহুতে বডি বিল্ডিং কৰিব টান পায়, আৰু মেইনলি হৈছে বইল চিকেন। ডাইটত লিখা থাকে বইল চিকেন। সি লাগিলে ভাল ভাল ট্ৰেইনাৰবিলাকে জানে সেইটো, যিবিলাক শিক্ষিত আছে তেওঁলোকে ধুনীয়াকৈ ডাইটটো দিয়ে, মানুহজনক চাই দিয়ে, কিন্তু বহুতে কি লিখি দিয়ে বইল চিকেন ইমান গ্ৰাম। এইফালে ল'ৰাজনৰ এজ কিমান হৈছে বা তাক বইল লাগে নে নালাগে সেইটো নাচায়, জাষ্ট ডাইট মানে বইল চিকেন ইমান গ্ৰাম, ৰাইচ এইখিনি ইমান, ৰাইচো নালাগে খাব, হোৱাইট ৰাইচ নালাগে, ব্ৰাউন ৰাইচ খাব। ব্ৰাউন ৰাইচ আৰু হোৱাইট ৰাইচৰ মই এটা ভিডিঅ' বনাম, জল্দি বনাম, সেইটোত মই গোটেইখিনি বুজাই দিম যে কি ডিফাৰেঞ্চ আছে হোৱাইট ৰাইচ। আৰু মোৰ ফালৰ পৰা মই যদি কওঁ, মই আজিলৈকে যেতিয়া মই কম্পিটিশ্যনত আছিলোঁ তাৰে মোটামুটি যেতিয়া মই কাৰ্বলোড ফেজ এটা থাকে তেতিয়া জাষ্ট মই এদিনৰ কাৰণে ব্ৰাউন ৰাইচ খাইছিলোঁ। বাকী মোৰ এতিয়ালৈকে মই ব্ৰাউন ৰাইচ তেনেকৈ খাই পোৱাই নাই, সদায় মই হোৱাইট ৰাইচ খাওঁ। আৰু কাৰণ কথা হ'ল কি যে আমি যেনেকৈ অসমীয়া মানুহৰ মেইন খাদ্যটো হৈছে ভাত। ভাতে আমাক সেনেকৈ কাম দিয়ে যেনেকৈ কাম দিব লাগে। কাৰণ যেনেকৈ মই কৈছোঁ যে মানুহভেদে, আগতেও কৈছোঁ যে মানুহভেদে, ঠাইভেদে, আপোনালোকৰ জলবায়ু হওক বা আপোনালোকৰ যি জাগাত আছে, আপোনালোকে যি ঠাইত আছে আপোনালোকে, সেই হিচাপত আপোনালোকৰ যিটো ফুড কালচাৰ থাকে সেইটো আপোনালোকৰ চেঞ্জ হয়। এতিয়া মই যদি গৈ USA-ত কোনোবা যদি তেওঁলোকৰ খাদ্য সেইটোৱে বেলেগ, ষ্টাইলটোৱে বেলেগ, তেওঁলোকক যদি ভাত খাব দিওঁ তেওঁলোকৰ তাত প্ৰব্লেম হ'ব। কিন্তু আমি যদি অসমীয়া মানুহ হিচাপে মই যদি কওঁ, মোৰ থিংকিং, কাৰণ মই নিজে খাওঁ, মই হোৱাইট ৰাইচে খাওঁ, কাৰণ হোৱাইট ৰাইচ খালেও কাম হয়, সেনেকুৱা নহয় যে বহুত কিবা ডিফাৰেঞ্চ আছে ব্ৰাউন ৰাইচ আৰু হোৱাইট ৰাইচ। মই লাগে বুজাই দিম পিছত এটা ভিডিঅ'ত। চ' কথাটো তেনেকুৱা যে আপোনালোকে সেইটো নাভাবিব আৰু নিজকে ডিম'টিভেট নকৰিব যে মই যদি বইল নাখাওঁ মই ক্ষীণাব নোৱাৰোঁ, আৰু মই যদি বইল চিকেন নাখাওঁ মই বডি বনাব নোৱাৰোঁ। আৰু মই যেনেকৈ কৈছোঁ যে মই নিজে নাখাওঁ বইল, মোৰ মাত্ৰ দুটা বস্তু বইল থাকে, যেনেকৈ কৈছোঁ যে ওটছ আৰু আপোনাৰ কেতিয়াবা চুইট পটেটোটো, সেইকেইটা বস্তু মাত্ৰ মোৰ বইল থাকে। আৰু বাকী মই চব বস্তু ধুনীয়াকৈ বনাই খাওঁ, কাৰণ মোক মায়ে বনাই দিয়ে, আৰু মায়ে ধুনীয়াকৈ বনাই দিয়ে, মোক টেষ্টিকৈ বনাই দিয়ে। কাৰণ যেনেকৈ কৈছোঁ যে বডিক যদি মই খাদ্য দি থাকিব লাগে, মোৰ মাইণ্ডটোত কি থাকিব লাগিব, সদায় এটা ভাবিব যে খাদ্যটো দিয়াটো মেইন কথা নহয়, মাইণ্ডৰ লগত কথা থাকে কিছুমান, যে আপোনালোকে খাদ্যটো যদি আপোনালোকে ভালকৈ নাখায়, আমাৰ ইণ্ডিয়ান কালচাৰৰ কথা আছে যে কথা কৈ নাখাবি, বা খাদ্যটো খালে ভাল মনেৰে খা, তেতিয়া দেহত লাগিব। ন' ডাউট সেইবিলাক সঁচা কথা। কাৰণ আপোনালোকে যদি মাইণ্ডত ভালকৈ যদি ভাবি লয় যে এইটো খাদ্য মই কি কৈছোঁ, মই বইল খাদ্য খাই আছোঁ, আপোনালোকৰ খাব মন নাই তথাপিও আপোনালোকে খাই আছে, সেইটোৱে যিখিনি কাম দিব, তাতকৈ যদি আপোনালোকে অলপমান ভালকৈ টেষ্টিকৈ বনাই খায়, টেষ্টি ইন দ্য চেন্স এইটো কোৱা নাই যে তেল ভৰ্তি কৰি একেবাৰে চিকেনটো বনাই দিয়ক, যে তেলত ডুবি আছে, ঠিকছে মছলা দিছে, জ্বালাৰ গুড়া দিছে, একেবাৰে লাল কৰি আপোনালোকে খাইছে, সেইটো নহয়। বাট হেল্থি ৱেত টেষ্টি কৰি খাই যদি আপোনালোকে খাব পাৰে, আৰু সেইটোৱে কথা। আৰু যিবিলাক সৰু ল'ৰা ছোৱালী আছে, যিবিলাকে ধৰক মেট্ৰিক দিব, বা আপোনালোকৰ ক্লাছ 10 প্লাছ যি হওক, 12-11 যি ক্লাছতে নাথাকক, তেওঁলোকৰ কাৰণে মই কওঁ, আপোনালোকে লিখিত যে কিবা ডাইট এখন লাগে, মোক বহুতে কুৱেশ্যন কৰে এইটো কথা যে দাদা মোক এখন ডাইট দিয়ক। কিয় লাগে? যদি তোমালোকৰ ভোক পাতি ভালকৈ লাগি আছে, তেতিয়াহ'লে যি ঘৰত বনাইছে ভালকৈ খোৱা, সপ্তাহত 2 দিন বা 3 দিন চিকেন খোৱা, ফিছ খোৱা, ভালকৈ খাদ্য খোৱা। তোমালোকৰ গ্ৰ'য়িং ষ্টেজ, তোমালোকৰ সেইখিনি টাইমত তোমালোকে যদি ভালকৈ খাদ্য খাই থাকা, যিয়ে নোখোৱা মানে সেইটো নহয় দেই, মই কৈছোঁ আৰু এবাৰ কৈছোঁ যে ফাষ্টফুড নহয়, বা তোমালোকৰ স্নেক্স এইবিলাক মিক্সাৰেই হওক, বা আপোনালোকৰ কি বুলি কয় চিপছ টিপছ হওক, সেইবিলাক নহয়, ভাল ঘৰত বনোৱা যিকোনো খাদ্য, ৰাইচ হওক, ফিছ হওক, এগ হওক, চিকেন হওক, যিয়ে নাপাৱা, যি মানে হাতত সন্মুখত যি থাকে খোৱা। যদি গেইন কৰিব ইচ্ছা আছে, যদি তোমালোকৰ ক্ষীণ হৈ আছা, তোমালোকৰ যদি মাছল বিল্ড কৰিব লাগে বা ৱেইট গেইন কৰিব লাগে, অলপ ডাঙৰ হ'ব লাগে, তেতিয়াহ'লে
সন্মুখত যি থাকে তাকে খাবা মই সঁচা কথা কৈছোঁ কোনো ট্ৰেইনাৰে নকয় এনেকৈ কিন্তু মই কৈছোঁ কাৰণ মই নিজে সেনেকৈ খাইছোঁ আৰু এইটো নহয় আৰু এবাৰ কৈছোঁ যে ডাৰ্টি ফুড নাখাবা ক্লিন খোৱা কিন্তু বইল নালাগে খাব সেইটো মই নিজে কওঁ সেইটো মই ডাইৰেক্ট কওঁ যে বইল নালাগে তোমালোকে খাব যে চিকেনটো বইল খাব লাগিব তেনেকুৱা নহয় যদি খাব পৰা ভাল সেইটো কোৱা নাই যে চিকেনটো বইল খালে বেয়া নহয় বইল ফুড ভাল কিন্তু চাব লাগিব না এজটোও চাব লাগিব তোমালোকৰ যদি 15-16 ইয়াৰ্ছ হৈছে তেতিয়াৰ পৰাই যদি বইল খাব ধৰিছা মোৰ নিজৰ এটা মানে কি লাইফটোৰ ওপৰত এটা ধাৰণা কি মানে কি কৈছোঁ যে ধৰা 16-17 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ মানৰ পৰাই যদি তোমালোকে এনেকৈ টেষ্টি নোহোৱা খাদ্য খোৱা মাইণ্ডে তোমালোকৰ কাম নকৰা হৈ যাব কি খাই আছোঁ কাৰণ টেষ্টি খাদ্য সকলোৰে খাব ইচ্ছা যায় ভাই চ' সেইখিনি এজত মই তাকেই কওঁ যে বইল ফুডৰ ইমান দৰকাৰ নহয় আৰু হেল্থি খোৱা ক্লিন খোৱা মছলা পাতি যদিও খোৱা কম পৰিমাণত খোৱা অকণমানকৈ খোৱা তেল চেল বেছিকৈ নাখাবা ইমান কিন্তু বইল যে খাব লাগিব সেইটো ধাৰণাটো নল'বা কাৰণ তোমালোকে ডিম'টিভেট হৈ যোৱা সেইটোৰ কাৰণে যে মই বডি বিল্ডিং কৰিব লাগিলে বা যিবিলাক ৱেইট লছৰ কথা কৈছিলোঁ যে মই বইল খাব লাগিব চ' মই ইমান কেনেকৈ বইল খাম চ' প্ৰগ্ৰেমটো এৰি দিলোঁ বা জিম যোৱাই এৰি দিলোঁ সেইটো নহয় চ' সেইখিনিয়ে কওঁ যে ডায়েটৰ যিটো ভুল ধাৰণা আছে আপোনালোকৰ যে ডায়েট মানে বইল ফুড টেষ্টলেছ ফুড সেইটো নহয় ডায়েট মানে তোমালোকৰ বইল বা টেষ্টলেছ ফুড নহয় ভালকৈ যদি বনাই খাব জানা টেষ্টিকৈ খাব পাৰি অকণমান অলিভ অইলেই হওক বা তোমালোকৰ লাগিলে মই মোৰ গোটেই ডায়েটটো কেনেকৈ মই দিনটো পুৱাৰ পৰা ৰাতিলৈকে খাওঁ মই লাগিলে তোমালোকক দেখাই দিম কেনেকৈ খাদ্যবিলাক মই খাওঁ মোৰ কোনো খাদ্য যেনেকৈ আগতেও কৈছোঁ বইল নাথাকে এক্সেপ্ট তোমাৰ অ'টছ আৰু চুইট পটেটো কেতিয়াবা আৰু চুইট পটেটো মই পাৰিলে বেক কৰি খাওঁ আৰু তেনেকুৱা কথা যে মাইণ্ডত সেইটো ভৰাই নল'বা যে বইল খাব লাগে আৰু ডিম'টিভেট নহ'বা সেইটোৰ কাৰণে চ' আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু আশা কৰোঁ যে আপোনালোকে বুজি পাইছে যে মই কি ক'ব বিচাৰিছোঁ যে আৰু যিবিলাকৰ এইটো আছে যে যিবিলাকে বডি বিল্ডিং কৰি আছে বা যিবিলাকে জিমত গৈ আছে তেওঁলোকক যোনে সোধে যে তোমালোকেতো বইলে খোৱা চ' তেওঁলোকেও নুসুধিব এইটো কথা কাৰণ খাব পাৰে কোনোবাই খাব পাৰে কিন্তু সেইটোৰ মতে এনেকুৱা নহয় যে বইল ফুড খাবই লাগিব চ' ডায়েট মানে হেল্থি ফুড টেষ্ট কৰি খাব পাৰি টেষ্টি কৰি খাব পাৰি হেল্থি ফুড আৰু অলিভ অইল ইউজ কৰা যি কৰা কৰিব পৰা ধুনীয়াকৈ চ' আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে দেন লাইক কৰা ভিডিঅ'টো আৰু কিবা জানিবলগীয়া আছে কমেণ্ট কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা ইয়াকে লৈ বাই বাই